জুৰিয়াত চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক অনিয়ম। কোনটো ক্লাছত কেতিয়া মানত তোমাক ইউনিফৰ্ম দিয়া নাই নেকি? হা কিয় দিয়া নাই? ফাইভত পঢ়া তোমাৰ ইউনিফৰ্ম নাই নেকি? অঁ ইউনিফৰ্ম যে নিগনিয়ে খাইছে তুমি শিক্ষকসকলক কৈছিলা নেকি বা তোমাৰ ছাৰ বাইদেউক কৈছিলানে যে ছাৰ আমাৰ ইউনিফৰ্ম দিয়ক? কোৱা নাই। ইউনিফৰ্ম যে নিগনিয়ে খাইছে কি ক'বা এতিয়া? ৰাজ্যৰ বিয়াগুম শিক্ষা বিভাগৰ দুৰ্নীতি আৰু অনিয়মৰ বাতৰিয়ে প্ৰায় প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰা কোনো নতুন কথা নহয়। যদিও জুৰিয়াৰ পূব চতিয়ান মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনিয়মৰ কথা শুনিলে আপোনাৰ চকু কঁপালত উঠিব। 4টা ল'ৰা ছোৱালী পঢ়ি আছে, 500 টকা কৰি মই দিছোঁ স্কুলত। কিয় 500 টকা দিব লাগে? মোক কিবা এটা অনুদান দিব বুলি তেখেতক কৈছে 500 টকা এটা অনুদান পাবা তোমালোকে সাহায্য। এতিয়ালৈকে মই পইচাটোৰ কথা ক'লোঁ, তেখেতক কয় কি আমাৰ ইয়াত তিনিচুকীয়া গাঁৱত বেলেগ তিনিচুকীয়া গাঁৱত বুলি সোমাই গৈছে আইডি। তেখেতক প্ৰশ্ন কৰিলোঁ, সিহঁতে কৈ আছে কয় কি তুমি প্ৰশ্ন কৰিলে মোৰ ওচৰত নহ'ব। মোক কৈ আছে কি ইমৰানৰ ওচৰত যোৱা। ইমৰানৰ ওচৰত গ'লোঁ, ইমৰানে বুলি কৈ আছে কি ছাৰৰ ওচৰত যোৱা। মই কেইদিনমান দৌৰিলোঁ, দৌৰি পেলাই পিছত মই হাৰ মাৰি গ'লোঁ। 500 টকা যিটো নিছে এইটো কি স্কলাৰশ্বিপৰ নামত নিছে নেকি? অঁ পিছত স্কলাৰশ্বিপ দিয়া নাই নেকি? নাই দিয়া। পিছত টিকটৰ পুকুৰ মই ঘূৰি পুকি থাকোঁতে মই এমাহ ঘূৰিলোঁ, পিছত এতিয়া মই এৰি দিলোঁ। ইয়াৰ পৰা মই স্কুলৰ পৰা মই ল'ৰা ছোৱালী এতিয়া মই লৈ বেলেগ স্কুলত দি দিলোঁ। ইয়াত লেখা পঢ়া ভালদৰে নহয়। আপোনাৰ ঘৰ ইয়াতে নে? মোৰ ঘৰ ইয়াতেই আছে। মই সত্যভাৱে মই কৈ আছোঁ, আজিলৈকে মোক ৰাজহুৱা হিচাপত কোনোবা গাৰ্জেনক মাতা নাই যে এনেকুৱা পৰিস্থিতি স্কুলখন চলি আছে বুলি। অভিযোগ মতে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ দায়িত্বহীনতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে আবণ্টিত ইউনিফৰ্ম এতিয়া নিগনিয়ে কুটিছে। ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম যোগান নধৰি ৰান্ধনি ঘৰত থৈ দিয়াৰ বাবেই নিগনিয়ে কুটিব পাৰিছে। কেৱল এয়াই নহয়, 2013 চনতে পাৰেষিত হোৱা বিদ্যালয়খনত নাই এখনো ডেস্ক বেঞ্চ। বিদ্যালয়খনে লাভ কৰা গেছটোৱে এতিয়া প্ৰধান শিক্ষকগৰাকীৰ ৰান্ধনিশাল শুৱনি কৰিছে। মধ্যাহ্ন ভোজনতো সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। এডমিশ্যন লৈছে প্ৰথম শ্ৰেণীত আছে 22 জন অঁ আৰু এইটো তৃতীয় শ্ৰেণীত লৈছে। এইবোৰ চাব লাগিব মানে। অঁ যোৱাবাৰ যে ইউনিফৰ্ম দিয়া হৈছিলে তাতে দেখা পোৱা গৈছে বহুত মানে নিগনি খাই পেলাইছে ইউনিফৰ্ম। কিয় ছাত্ৰ ছাত্ৰীক দিয়া নাই? ল'ৰা ছোৱালী মানে বাটাত গৈছিলে, তাৰপিছত যিবিলাক আহিছে আমি দিছিলোঁ, যিবিলাক অহা নাই সেইবিলাকক আমি কেনেকৈ দিম? বাটাত গুচি গৈছিলে ছাত্ৰ ছাত্ৰী। অঁ পিছত ইউনিফৰ্মখিনি যে নিগনি খাইছে কিহৰ কাৰণে খালে? নিগনি কেইযোৰ কৰি দিছে ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম? 2যোৰকৈ দিছিলোঁ। ছাত্ৰ ছাত্ৰী কৈ আছে এযোৰ কৰি দিছে, আপুনি কি ক'ব? সোধক ছাত্ৰ ছাত্ৰীক, 2যোৰ দিছোঁ আমি। বুজিছোঁতো। আচলতে মানে আপোনাৰ স্কুলটো আমাৰ মানে বহুত হেৰি চলি আছে। আপোনাৰ স্কুলৰ ইউনিফৰ্ম ছাত্ৰ যিটো স্কুলৰ ইউনিফৰ্ম আহিছে আপুনি চাওক, ইউনিফৰ্মটো নিগনিয়ে খাইছে। ইউনিফৰ্ম প্ৰায় 2-3 বছৰ আগৰ ইউনিফৰ্ম, গোটেইকেইটা ইউনিফৰ্ম সিহঁতে থৈ দিছে ঘৰত, ৰান্ধনি ঘৰত, তাত নিগনিয়ে খাই আপোনাৰ একদম বৰবাদ কৰি দিলে। ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া নাই নেকি? না ছাত্ৰ ছাত্ৰীক দিয়া নাই। এই আপুনিতো নিজেই চাইছে, ঘৰত মানে ৰান্ধনি ঘৰত থৈ দিছে ইউনিফৰ্মকেইটা। এনেকুৱা চলি আছে স্কুল, আমি কি ক'ম। মাষ্টৰে ঘৰত বিল্ডিং বনাই আছে, কিন্তু স্কুলৰ অৱস্থা চাওক। এইকেইটা আমি ৰাইজেই দিছোঁ, টিন বেৰ স্কুলৰ টিন এইবিলাক আমি ৰাইজে বনাই দিছোঁ। স্কুলৰ যিটো আন্তঃগাঁথনি পইচা আহে নাই সেইটো কোনো হিচাপেই নাই। আত্মগাঁথনিৰ পইচা স্কলাৰশ্বিপ আহে, বছৰে বছৰে স্কলাৰশ্বিপ কি কৰে নকৰে এইটো মাষ্টৰে জানে। চাওক স্কুলত ছাত্ৰৰ ৰেজিষ্টাৰ বহি আছে 120 জন না 30 জন, কিন্তু এতিয়া মাত্ৰ ছাত্ৰ আছে অনলি 22 জন। কিন্তু 22 জন না 30 জন ছাত্ৰ সিহঁতে স্কুলত ৰেজিষ্টাৰত দেখাই আছে 120ৰ পৰা 30 জন। এতিয়া মাষ্টৰ এতিয়া চাওক আপোনাৰ এটা ডেস্ক নাই। 2013ত আপোনাৰ ৰেগুলাৰ হৈছে স্কুল, আজি 8 বছৰ ৰানিং চলি আছে, কিন্তু একটা ডেস্কও নাই এতিয়ালৈকে। আপুনি চাওক ছাত্ৰ বস্তাত বহি চুটিত বহি পঢ়ি আছে। এনেকুৱা পৰিস্থিতিত স্কুল চলি আছে। প্ৰধান শিক্ষক আপোনাৰ ডেইলি আপোনাৰ 9টা 9:30 আহিব লাগে, সি আপোনাৰ সদায় 11টা 11:30 আহে, কোনো দিন নাহে। এনেকুৱা চলি আছে আৰু প্ৰধান শিক্ষকেই ঠিক নাই, বাকী শিক্ষকবিলাক কেনেকৈ ঠিক হ'ব?
বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কাগজে কলমে অধিক দেখুৱাই মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। আসিন গ্যাস বাদে মাস্টারে কয়েকদিন থই বাদে মাস্টারে গ্যাস নিছে গ্যাস রান্ধিব পারা নাই না একদিনও রাঁধছিলাম কত লই নিছে গ্যাস কিনে কই নিছে হে আমরা কইতালাম না মাস্টার বাইতে তো আছে নিছে না আর অন্যান্য নিব কি হতো রান্ধে তেনেহলে চুলাত রান্ধি স্বাগতম দিবলৈ গেল ৰূপৈহাটৰ পৰা মুজাক্কিৰ হুছেইন, অসম টুডে।